হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ডিম্পী দাস বৰপেটীয়া ছোৱালী। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মই আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। এয়া আমি এতিয়া গাড়ীত আছোঁ। এয়া হৈছে চেলি মেম আৰু মই। আৰু আপোনালোকে নিশ্চয় গম পাইছে ক'ৰবালৈ গৈ আছোঁ আমি। হয়, আমি অফিচৰ পৰা এঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ নিশ্চয় জনাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাত গৈ জনাম আমি ক'ত গৈ আছোঁ, কিয় আহিছোঁ, এইবোৰ সকলো গম পাব। যিহেতু গৈয়ে আছোঁ, মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকেও চাব পাৰিব। মোৰ যিহেতু সময়ো নাপাওঁ তেনেকৈ ভিডিঅ' বনাবলৈ আৰু ক'তো যোৱাও নহয়। তো এতিয়া আমি আহি পালোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকক। জনাই আছোঁ ক'ত আহিছোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া আমি উপস্থিত আছোঁ পাটবাউসী সত্ৰত, মানে পাটবাউসী হাইস্কুল হয়। ইয়াত আমি অফিচৰ পৰা আহিছোঁ। আৰু কিহৰ কাৰণে আহিব লগা হ'ল, এয়া চেলি আমাৰ স্পীচ থেৰাপিষ্ট, তেখেতে কৈ দিব কিহৰ কাৰণে আহিব লগা হ'ল। হাই এভৰিৱান, মই স্পীচ থেৰাপিষ্ট হয়। DPRCত মই কাম কৰি আছোঁ। আৰু আজি আমি ইয়াত আহিছোঁ। এটা প্ৰগ্ৰাম আছে, আমাৰ এটা ছেমিনাৰ আছিলে। বহুত দূৰৰ পৰা মানুহ আহিছে, চেন্নাইৰ পৰা মানুহ আহিছে। যিহেতু আমি গাঁৱৰ মানুহকেইটা গমেই নাপায় স্পীচ থেৰাপি কি বস্তু, চাইল্ড ৰিহেবিলিটেশ্যন কি বস্তু, তো সেইটোৰ বিষয়ে অলপমান বুজাই কৈছে চবে। তো আহি পেলাই ভাল লাগিছে। তো মই যিখিনি পাৰোঁ দেখুৱাই থাকিম ভিডিঅ', ইয়াত কি কি হৈছে, কি কি হোৱা নাই, আপোনালোকে চাব, ভাল পাব। আৰু যিসকলে নাজানে এই বিষয়ে, তেওঁলোকে নিশ্চয় অলপ হ'লেও জানিব পাৰিছে, গাঁৱৰ মানুহখিনিয়ে। ইয়াৰ উদ্দেশ্যটোৱে আচলতে তেনেকুৱা। ঠিক আছে, চাই থাকিব মোৰ ভিডিঅ'টো। এয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'বই আৰু। এয়া হৈছে পাটবাউসী গাঁৱৰ কিছুসংখ্যক ৰাইজ। তেওঁলোকক এনেদৰে একগোট কৰাই আমাৰ প্ৰগ্ৰামটো অনুষ্ঠিত কৰা হৈছে। প্ৰগ্ৰামটো কিহৰ ওপৰত হৈছে অলৰেডি চেলি মেমে আপোনালোকক কৈয়ে দিছে। চাইল্ডহুড ডিছেবিলিটিৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰাম হয়। আৰু এই প্ৰগ্ৰামটো আমাৰ DPRCৰ তৰফৰ পৰা এটি আচল নামৰ NGOৰ আণ্ডাৰত কৰা হৈছে। এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। Government of India, Chennai, is organizing 20th July program on recognition of post for children with disabilities in collaboration with Rancha. পঞ্চাশ হ'ব লাগিব, সচেতন থাকিব লাগিব যে মা তুলনা নাই বা ইত্যাদি ইত্যাদি যি সমস্যা থাকে সেই সমস্যা। পৃথিৱীখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কাৰণে বহুত দূৰ আগবাঢ়ি গৈছে পৃথিৱীখনত। আৰু বিজ্ঞানৰ আৰু প্ৰযুক্তিবিদ্যাৰ স্পীডত আগবাঢ়িছে পৃথিৱীখন। এতিয়া আমাৰ প্ৰগ্ৰাম শেষ হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ। টাটা, বাই বাই।